মই পাইছো, মানুহে কৈছে পাইছে। এতিয়া আছে আহিছে। কেনেকুৱা, ঠিকে আছা? ঠিকে আছো, দাঢ়ি চাঢ়ি পকাই বহি আছো আৰু। ভালেই দেই, লোকটো ভাল লাগিছে। দাঢ়ি চাঢ়ি পকাই। এইটো গৰিমা ফোন, গৰিমা ইমান মেছেজ আহিছে তাই নহয়, আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে। এতিয়া গৈছে গ'ল। চ' তুমি দাঢ়ি চুলি পকাই ভালেই দেখিছে কিন্তু। প্ৰগ্ৰামটো ভাল লাগিছে, চাই আছো অলপ। আজি এঘন্টামান চালো তোমাৰ প্ৰগ্ৰাম। এই ইণ্টাৰনেট প্ৰথম কৰিছো, এইবোৰ টিপিব নাজানো যে, গুটিবোৰ টিপো মানে তোমাক গুচি যায়। আৰু হেৰি, এনেই গান কেইটামান গাও, চবকে লগ ধৰো বুলি ভাবিছিলো, গৈ কমিটি হৈ গলো বে লাষ্টত, অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন গান গোৱা হোৱা নাই আজি। এনেই ঠাণ্ডা গোটেইখন। তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা কৰিলো। বেমাৰে ঘৰীয়া কৰিছে মানুহ। হয় দিয়া। তুমি তাকে মই সোনকালে আজি নাইকিয়া হওক। গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ। নহয় জানো? হয় দিয়া, নাই হ'ব, অকমান মানুহে ধৈৰ্য ধৰিব লাগিব। নহয় জানো? ধৈৰ্য ধৰিব লাগিব। চবেই তোমাক সময় লাগিব পাৰে, সেইটোয়ে, তাকে ধৈৰ্য ধৰিবলৈ উপায়তো নাই আৰু, একো উপায় নাই এতিয়া। তুমি গান চান গাই আছা নে নাই? এইকেইদিন গোৱা নাই, কিবা বনাইহে আছো মই কেইটামান গান। বিয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব। গিটাৰ চিটাৰ আছে লগতে? আছে গিটাৰ আছে, আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে। হয় নেকি? 80 বছৰ মান পুৰণা। আচ্ছা। এই আইতাৰ যুগৰ হাৰমনিয়াম এখন। মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনেই, বিহুটো আমাৰ বিহু নিচিনাই হৈছে, এনেই আৰু চব গোট খাইছো, তুমি আহিলে ভাল লাগিল। ক'লে বোলো লগোৱা। তাইক কলো মই, ভাল লাগিলে। মই তোমাক আহিবতো উপায় নাই, মানে খবৰবোৰ পাই আছো, গহিমা বা এই তাজমলত খবৰ লৈ আছো। তাকে ওলাই যাব ভয় লাগে জানে, মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই, মানে এনেকুৱা অৱস্থা। তাকে পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয়। আৰু মই যেনিবা মোৰ নহয়, মই গাত লগাই লৈ গলো দিলো তোমাক, তেনেকুৱা কথাবোৰ তেনেকুৱা যে, চ' ৰিস্ক লোৱা নাই আৰু। ইনফেক্ট সীমা বা ইয়াতে থাকে, সীমা বিশ্বাস, সীমা বা মোৰ চিৰিটোৰ পৰা নামিলেই, কিন্তু আমি খিৰিকিতে কথা পাতিছো, ইটো ঘৰলৈ যোৱা নাই। তাৰমানে সেয়াই আৰু, মানে ভয় লাগে যে, ডিফ্টে দি উঠি আহোঁতে গাত লাগি গল, কিবা হ'ল। সেইটোৱেতো দিগদাৰ। এনেই ভাল লাগিল, তোমাক দেখি খুব ভাল লাগিল। মই ভিডিঅ' কল এটা কৰিম দিয়া, তুমি যেতিয়া ভালে আছা, এনেই এদিন কথা পাতিম। একো নাই। তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া। চব গোটেই অসমীয়া ৰাইজক মৰম দিছো, আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল মুম্বাইত, আৰু আহিবলৈ আকৌ লকডাউনত ফচি গলো। এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ, নতুন কাম হাতত দিছো দুটামান। সকলোৰে আশীৰ্বাদ বিচাৰিছো, আৰু সকলোকে মৰম, বহুত মৰম পঠাইছো, বিহুৰ মৰম। সকলোৰে ভাল হওক, আৰু আগৰ নিচিনা হওক অসমখন, সেইটো বিচাৰো। ঠিক আছে, তুমি ভালে থাকা। নিশ্চয়। ভালে থাকা, খুব ভাল লাগিল। গৰিমা মুখখন দেখাবি নেকি, আছ নেকি? গৰিমা হৈ ফালে আছে। তাই আকৌ গালি দিব, মোক কিয় মাতি আনিলি লাইভ ভিডিঅ'ত বুলি। ঠিক আছে দে, পিছত ভিডিঅ' কল কৰিম দে। খুব ভাল পালো। আৰু তাকে প্ৰতিদিনে গাই দিওঁ নেকি? প্ৰতিদিনে 2 লাইন গাই দিওঁ। প্ৰতিদিনে আৰু মোৰ কিবা এটা মনত পৰিছে, মই কৈ আছো দেই। কি আছিলে? মোৰো মনত নাই। বহুত হাই আছে মনে মনে। মনত নাই দেই, বহুত পুৰণা। মোৰো মনত নাই।